নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি যেহেতু সানডে সেই কাৰণে ভাবিলো ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু মই সদায় ভিডিঅ' আপলোড কৰিম বুলি ভাবিছিলো কিন্তু নোৱাৰিছো আজি যেহেতু মিষ্টাৰ ঘৰতে আছে সেই কাৰণে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰো বুলি ভাবিছো আৰু কাম বন জলদি কৰি কেনে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু আমি ব্ৰেকফাষ্ট কৰিব লৈছো ব্ৰেকফাষ্ট কেনেকৈ বনাও চিকেন স্যান্ডউইচ বনাম আৰু তাকে আপোনালোকক দেখুৱাও আৰু যদি পাৰে আপোনালোকেও বনাই খাব বলক ষ্টাৰ্ট সকলোবোৰ বস্তু মই ৰেডি কৰি লৈছোঁ আৰু চিকেনখিনি গৰম পানী দি মই সৰুকৈ কাটি লৈছোঁ আৰু এফালে পিঁয়াজ আৰু বিলাহী পাতলকৈ কাটি ল'লোঁ জলকীয়া লৈছোঁ তেজপাত মেথি অলপ লৈছোঁ আদা নহৰু আৰু পিঁয়াজখিনি এইখিনি তেলত দিম আৰু তাতেই অলপ চয়া চচ দিম বুলি ভাবিছোঁ আৰু ইয়াত তেল গৰম হৈ গৈছে ইয়াত প্ৰথমে মই সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দি দিম আৰু তেলতে তেজপাত টিখিলাও দি দিম তেতিয়া গোন্ধটো ধুনীয়াকৈ আহিব ৰচুন আদাখিনিও দি দিম লগতে মচমচীয়া হ'লে মানে চুবাই খাই ভাল লাগে আদা ৰচুনখিনি ৰংটো ধুনীয়া হৈ গৈছে আৰু যিহেতু ৰাতিপুৱা ব্ৰেকফাষ্ট হয় সেইকাৰণে ইয়াত মছলা ব্যৱহাৰ নকৰোঁ নৰ্মেলকৈয়ে বনাম আদা ৰচুন দিয়ে আৰু ইয়াৰ লগত খাবৰ কাৰণে আমাৰ এইফালে বনিছে চাহ তেলতে জলকীয়াখিনিকো দি দিম আৰু মাংসখিনি দি দিওঁ চয়া চচ অলপ দি দিছোঁ আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দি ল'ব ইয়াত মই হালধি ব্যৱহাৰ নকৰোঁ চয়া চচ দিছোঁ কালাৰটো ধুনীয়া আহিব এইফালে আমাৰ লগতে চাহো উতলি আছে এইখিনি অলৰেডি হৈ গ'ল আমাৰ আৰু ইয়াৰ ওপৰত মই অকণমান ধুনীয়া ফ্লেভাৰ আহিবৰ কাৰণে মেথি দি দিছোঁ মেথিখিনি দি দিলোঁ অকণমান লৰাই এইখিনি নমাই দিম আৰু ইয়াতে বিলাহী আৰু পিঁয়াজখিনি গৰম কৰি ল'ম বেছি দেৰি গৰম নকৰোঁ অকণমান গৰম কৰিলে হৈ যাব আৰু অকণমান পাছত কৰিলে ভাল লাগে হয় নাই
ব্ৰেড কেইখন ইয়াতে একেখন কেৰাহীতে গৰম কৰি ল'ম। আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল আৰু এতিয়া খাই লওঁগৈ। আৰু বনাই থাকোঁতে বেটাও উঠিলে, সেইকাৰণে বেটালেও আপেল এডোখৰ লৈ লৈছোঁ আৰু লগে ভাগে খাওঁগৈ। আজি মায়ে ভিডিঅ' বনোৱাত বিজি। আমি ব্ৰেকফাষ্ট কৰি লওঁ দেই। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া আমি দুপৰীয়া ভাত পানী খাই বৈ আৰু বিদিতকো অলপ চফা কৰি দিলোঁ। চফা কৰি এতিয়া আমি বাৰাণ্ডাত মানে বেলকনিত বহি আছোঁ, আমাৰ সৰু বেলকনিত ন বেটা। হৈ দিয়াচোন, আমি এতিয়া অকণমান শুই ল'ম। আৰু আজি কাইলৈ মানে আমাৰ আলহী আহিব, সেইকাৰণে গধূলি অলপ বজাৰৰ পৰা আহিমগৈ আৰু অলপ ভিডিঅ' কৰিম বুলি ভাবিছোঁ। কি হয় পাৰোঁনে নোৱাৰোঁ বাহিৰত ওলাই ভিডিঅ' কৰিবৰ কাৰণে ন বেটা, পাৰিম নে? তুমি কিবা এটা কৈ দিয়াচোন, কৈ দিয়াচোন। হাঁহি এটা, হাঁহি মাৰি দিয়া অকণমান হাঁহি এটা মাৰি দিয়া। কি তাৰ মানে টোপনি ধৰিছে আৰু আজি মই সেই ভিডিঅ' বনোৱাত বিজি, সেইকাৰণে তাকো অলপ ভালকৈ টাইম দিব পৰা নাই। এতিয়া আমি একেবাৰে গধূলি লগ পাই আছোঁ। বাহ বাহ, আমাৰ বেটাৰ গৰম লাগিছে দেই, বিচিছে। বেটা গৰম লাগিছে হা? ঘূৰাই থকা দেখে যে সিও ঘূৰাইছে মানে। ভালকে কয়। বাপৰে ৰাম ৰাম। जो गाना नहीं चला रहे थे परफ्यूम लगा के, उस वाले गाने में डांस किया। बच्चे करते हैं वहाँ पास। আমি বজাৰলৈ ওলাইছিলোঁ আৰু মানে বৰষুণ, বেংগলৰ বৰষুণ কি ক'ব, হঠাতে আহে আৰু এতিয়া যাব নোৱাৰিম। কাইলৈ আলহীক মই ভালকৈ হাতে খুৱাব পাৰোঁ নে নোৱাৰোঁ ক'ব নোৱাৰিছোঁ। ৰাতিপুৱা বজাৰ কৰি আহিব পাৰোঁ নে নোৱাৰোঁ, মিষ্টাৰ ডিউটি কি হয়। আৰু এতিয়া কি কৰিম, ঘৰতে অলপ এনজয় কৰিম। আমাৰ মিষ্টাৰে মানে গান গায়, গানকে শুনিম আৰু আপোনালোককো শুনাম। ভিডিঅ'টো শেষলৈকে চাব। যদি যাব লাগে হৰাই ঘাটলৈ, লুই পাৰৰ ডেকা বন্ধু আজি ইমানেই শুনক আৰু বেলেগ এদিনাখন শুনাম, কিয়নো বেটাই আমনি কৰি আছে। বেটাক কীবৰ্ডখন বজাব লাগে মানে। ইয়াতে সামৰণি মাৰিছোঁ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে আৰু অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ।